নমস্কাৰ, মই পিংকি। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল পিংকি ৱৰ্ল্ডলৈ। আন এটা ৰেচিপি ভিডিঅ'লৈ আজি মই আপোনালোকক কোমোৰা আৰু হাঁহৰ মাংসৰ ৰেচিপি এটা দেখুৱাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কি সামগ্ৰী লাগিব স্ক্ৰীনত দিয়া আছে। এক কেৰাহী পাতি দিলোঁ। তাৰপিছত কেৰাহী গৰম হোৱাৰ লগে লগে মিঠাতেল দি দিয়া হৈছে। মই মিঠাতেলে বনাইছোঁ। গৰম হ'বলৈ দিয়া হ'ল। গৰম হোৱাৰ লগে লগে শুকান জলকীয়া এটা দিয়া হৈছে, লগতে তেজপাত দুখিলা, তাৰপিছত কাটি লোৱা পিঁয়াজখিনি দিয়া হৈছে। কাটি লোৱা পিঁয়াজখিনি দি দিয়া হ'ল। তাৰ লৰাই থাকিব। লৰাই থাকিব যেতিয়ালৈকে ৰঙচুৱা নহয় আপোনালোকে তেতিয়ালৈকে লৰাই থাকিব। কেঁচা গোন্ধটো থাকিলে মাংসকণ খাবলৈ টেষ্ট নহ'ব। এয়া ৰঙচুৱা হৈছে আৰু হালধি 1.5 চামুচ দিলোঁ। এতিয়া মাংসখিনি দি দিয়া হ'ল। মাংসখিনি দি লৰাই থাকিব। সোৱাদ অনুযায়ী নিমখ দিব। নিমখ দি পেলাই লৰাই থাকিব। অলপ লৰাই থাকিব। ঢাকোন মাৰি মাৰি কম জুইত ভাজি থাকিব আপোনালোকে। জুইটো বেছি নিদিব। পিচি লোৱা আদা নহৰু পেষ্টখিনি দি দিয়া হ'ল। পেষ্টখিনি দি লৰাই দিব, কিন্তু জুইটো কমাই থ'ব, নহ'বা দেৰি যোৱা চান্স থাকে ন। সৰু সৰুকৈ কাটি লোৱা কোমোৰা পিচ দি দিয়া হ'ল, লগতে আলু এটাও দি দিয়া হৈছে। গোটেইকেইটা দি পেলাই লৰাই থাকিব। ঢাকোন দি লৰাই থাকিব, মাজে মাজে চাব আৰু। এয়া মই আকৌ 1 মিনিট 2 মিনিটৰ পিছত আকৌ লৰালোঁ। যিমান লৰাব সিমান ভাল। কি ধুনীয়া কালাৰ আহিছে ন। এয়া আকৌ 5 মিনিটৰ পিছত আকৌ লৰালোঁ। লাগিবলৈ নিদিব, লৰাই থাকিব মাজে মাজে। এতিয়া গৰম পানী লৈছোঁ। গৰম পানী দি দিছোঁ। বেছি নাই দিয়া, জুলীয়া নকৰোঁ যে, আৰু কোমোৰাৰ পৰা পানীটো ওলায়। আকৌ ঢাকোন দি দিয়া হ'ল। উতল আহিছে আৰু